এতিয়া পিছৰ নিয়মটো চাওঁ। চতুৰ্থ নিয়মটোত আছে উত্তৰ দক্ষিণ চন্দ্ৰ পৰ নৰ ৰাম আদি শব্দৰ সৈতে অয়ন শব্দ যদি যোগ হয়, অয়নৰ দন্ত্যানটো মূৰ্ধন্য হ'ব। উত্তৰ দক্ষিণ চন্দ্ৰ নৰ পৰ ৰাম এই শব্দবিলাকৰ লগত অয়ন যোগ হ'লে অয়নটোত কি আছে? দন্ত্যান আছে। এইকেইটাৰ লগত যদি অয়নটো যোগ হৈ যায় এনেকুৱা শব্দবিলাকৰ লগত, তেতিয়াহ'লে কি হ'ব? অয়নৰ দন্ত্যান মূৰ্ধন্য হ'ব। যেনে ৰাম যোগ অয়ন ৰামায়ণ, চন্দ্ৰ যোগ অয়ন চন্দ্ৰায়ণ, দক্ষিণ যোগ অয়ন দক্ষিণায়ন। উদাহৰণ দিয়া আছে, চোৱা। উত্তৰ যোগ অয়ন উত্তৰায়ণ, পৰ যোগ অয়ন পৰায়ণ, নৰ যোগ অয়ন নাৰায়ণ। গতিকে এনেকুৱাকৈ অয়ন শব্দটোৰ পিছৰ দন্ত্যানটো মূৰ্ধন্য নহয়। এইটো নিয়ম। কিন্তু মই যে আগৰ ভিডিঅ'টোত কৈছিলোঁ যি এই পিছৰ নিয়মবিলাক প্ৰকাৰান্তৰে 1 নম্বৰ বা 2 নম্বৰ নিয়মৰ লগত জড়িত হৈ আছে। এতিয়া ইয়াতে চোৱা, আমি 2 নম্বৰ নিয়মটোত পাইছিলোঁ ৰি ৰ মূৰ্ধন্যৰ পিছত যদি স্বৰবৰ্ণ ক বৰ্গৰ বৰ্ণ ক বৰ্গৰ বৰ্ণ অন্তস্থ জ ৱ প হ থাকে, তাৰ পিছফালে থকা দন্ত্যান মূৰ্ধন্য নহ'ব। এতিয়া ইয়াতে চোৱা, উত্তৰত ৰ আছে, তাৰপিছত আ আছে, আ মানে স্বৰবৰ্ণ, তাৰপিছত য় আছে অন্তস্থ জ নিচিনা একে, অন্তস্থ জ আৰু য় একেই বৰ্ণ সংস্কৃত মতে, তাৰপিছত দন্ত্যান মূৰ্ধন্য হৈছে। গতিকে প্ৰকাৰান্তৰে এইকেইটা নিয়মো 2 নম্বৰ নিয়মটোৰ লগত জড়িত। তাৰ পিছৰ 5 নম্বৰ নিয়মটো চোৱা। প্ৰ পৰ পূৰ্ব অপৰ শব্দৰ লগত, প্ৰ পৰ পূৰ্ব অপৰ এইবোৰ শব্দৰ লগত যদি অহ্ন শব্দ যোগ হয়, অহ্নৰ দন্ত্যানটো মূৰ্ধন্য নহয়। যেনে প্ৰ যোগ অহ্ন প্ৰাহ্ন, পূৰ্ব যোগ অহ্ন পূৰ্বাহ্ন, পৰ যোগ অহ্ন পৰাহ্ন, অপৰ যোগ অহ্ন অপৰাহ্ন। ইয়াতো সেই অহ্নৰ দন্ত্যানটো মূৰ্ধন্য কি হৈছে? কাৰণ 2 নম্বৰ নিয়মটোৰ লগত এই প্ৰকাৰান্তৰে জড়িত হৈ আছে। প্ৰ বুলি কওঁতে ৰ আহিল, ৰৰ পিছত আ আহিল, প্ৰাহ্ন বুলি কওঁতে আ আহিলে, আটো হৈছে স্বৰবৰ্ণ, তাৰপিছত হটো হৈছে অন্তস্থ জ ৱ প হ, হৰ লগত দন্ত্যান যুক্ত হৈ আছিলে, সি মূৰ্ধন্য নহয়। প্ৰকাৰান্তৰে সি আচলতে 2 নম্বৰ নিয়মটোৰ লগতে জড়িত। তথাপিও ইয়াৰ কাৰণে যিহেতুকে এইটো এটা বেলেগকৈ নিয়ম বনাই থৈছে, তথাপি তোমালোকে এনেকৈ লিখিলেও হ'ব। প্ৰাহ্ন প্ৰ পৰ অপৰ এইবিলাক শব্দৰ লগত অহ্ন যোগ হ'লে অহ্নৰ দন্ত্যান মূৰ্ধন্য নহয়। তাৰপিছত আৰু এটা নিয়ম আছে, সূৰ্প শব্দৰ লগত নখ শব্দ যোগ হ'লে বা অক্ষ শব্দৰ লগত উহিনী শব্দ যোগ হ'লে, দুয়োটা শব্দৰে নখৰ দন্ত্যান মূৰ্ধন্য নহয় আৰু উহিনীৰ দন্ত্যান মূৰ্ধন্য নহয়। যেনে শূৰ্পনখা ৰামায়ণৰ এটা চৰিত্ৰৰ নাম, ৰাৱণৰ ভনীয়েক আছিলে। লক্ষ্মণে শূৰ্পনখাৰ নাকটো কাটি পেলাইছিল বুলি উল্লেখ আছে। গতিকে শূৰ্পনখাৰ দন্ত্যান মূৰ্ধন্য নহয়। ঠিক তেনেকৈ অক্ষৌহিনীৰো দন্ত্যানটো মূৰ্ধন্য হৈছে। ইও প্ৰকাৰান্তৰে চাবলৈ গ'লে 2 নম্বৰ নিয়মৰ লগতে জড়িত হৈ আছে। ঠিক আছে, এইকেইটা নিয়ম আছে প্ৰধান নিয়মকেইটাৰ লগত প্ৰকাৰান্তৰে জড়িত। তাৰপিছত শেষৰ নিয়মটো চোৱা, কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য নহয়। কোনবোৰ শব্দত স্বাভাৱিক? কাৰণ ইয়াত কোনো নিয়ম নাই, ই এনেই হয় স্বাভাৱিকতে। সেই শব্দবোৰ চোৱা, কোনবিলাক শব্দত হয়? বাণিজ্য বণিক ঘূণ পন পন পানী, শোণিত চিক্কণ গুণ গণ শন বাণী, কণিকা কংকন অনু বেণী বেণু বান, গৌণ তুণ ফনা বিনা নিপুণ কল্যাণ, লৱণ মাণিক্য পুনমণি আৰু পুণ্য। এইবোৰ শব্দত স্বাভাৱিকতে হয় মূৰ্ধন্য। গতিকে এই শব্দকেইটা মনত ৰাখিব লাগিব। এইবোৰ শব্দত কোনো নিয়ম নাই, ই স্বাভাৱিকতে মূৰ্ধন্য, মানে বৰ্ণ উইথ মূৰ্ধন্য। ঠিক আছে, এইখিনি ভালকৈ মনত ৰাখিব লাগিব। 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ নিয়ম আৰু এই শেষৰ নিয়মটো খুব ভালকৈ মনত ৰাখিবা। মাজৰকেইটা বহুত বেছি ইম্পৰ্টেণ্ট, বৰ্তমানৰ কাৰণে নহয়, তোমালোকৰ কাৰণে জানি থ'ব পাৰিলে ভাল। কিয়নো ই প্ৰকাৰান্তৰে আকৌ সেই 2 নম্বৰ নিয়মটোৰ লগতে জড়িত হৈ আছে, সেইকাৰণে মই তাক বহুত বেছি গুৰুত্ব দিব বিচৰা নাই। এইখিনি যদি ভালকৈ তোমালোকে শিকি থৈ দিয়া, তো নত্যবিধিৰ নিয়মখিনি তোমালোকৰ
আয়ত্ত হৈ গ'ল আৰু মূৰ্ধন্য দন্ত্য পাৰ্থক্যবোৰ তোমালোকে ধৰিব পাৰিবা। ইয়াৰ পিছত হয়তো তোমালোকৰ যে এইখিনি যদি ভালকৈ বুজিব পাৰা তেতিয়াহ'লে তোমালোকৰ হয়তো দন্ত্য আৰু মূৰ্ধন্যৰ ভুলবিলাক কমকৈ হ'ব। ঠিক আছে, এতিয়ালৈ সামৰিছোঁ। ইয়াৰ পিছত মই তোমালোকক কি হোমৱৰ্ক দি আছোঁ চোৱা।